নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। যদি চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ব্ৰইলাৰ ফাৰ্মৰ 61 নম্বৰ দিন 61 ডেজ। 61 ডেজত মই কি ধৰণে প্ৰতিপাল কৰি আছোঁ সেই বিষয়ে এই ভিডিঅ'টো সম্পূৰ্ণকৈ কৈ আছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম ৰাতিপুৱাই ৰেকিং কৰিলোঁ। ৰেকিং কৰাৰ পিছত স্প্ৰে কৰি দিলোঁ। স্প্ৰে কৰাৰ পিছত বাচন বৰ্তন সেই চব ধুলোঁ, ড্ৰিংক এণ্ড ফিডাৰ। তাৰপিছতে ফিডাৰটোত পূৰা ফিড দি দিছোঁ আৰু ৰাতিপুৱাই মানে 6টামান বজাত মই চাইকৰফেল পি ভিটামিন নন ষ্টপ এইকেইদিন ভিটামিন দি আছোঁ যাতে সিহঁতৰ ৱেইটটো হয় আৰু চেলিং টাইমত যেনে মই ভাল এটা ৱেইট কৰি দিব পাৰোঁ। সেইটো কাৰণে মই এইকেইদিন অকল ভিটামিনে খুৱাই আছোঁ। আৰু মোৰ বেছি নাই, 35টা আছেগৈ। 35টা আছেগৈ, মানে 34টা মই বিকিম আৰু এটা ঘৰত খাম। সেইটো কাৰণে বাকী ইমানটোৱে কৈছোঁ। আজি যদি মই এভাৰেজ ৱেইট সোধে 4 কিলো 100 মান ওলাব। এভাৰেজ ৱেইট এই 35টাৰ ভিতৰত মানে 121 কেজি আছে টোটেল। এইকেইটাত মই অথনি জুখি চাইছিলোঁ গোটেইকেইটা এটা এটাকৈ 121 কেজি আছে টোটেল। আৰু বাকী চব চেল হৈ গ'ল আৰু মই চেলিং ৰেটটো ধৰি দিছোঁ। ডাঙৰখিনি 150 মানৰ ভিতৰত এনেকৈ ধৰি দিছোঁ আৰু সৰু মানে কি মোৰ সৰু নায়েই, 3.5 কিলো ওপৰত আছোঁ গোটেইখিনি। সেইখিনিক মই 130, 135 বা 140 তেনেকৈ দি দিছোঁ তেনেকৈ। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে যদি ভাল ৱেইট এটা বিচাৰে ব্ৰইলাৰৰ, মই এতিয়া ঘৰৰ ভিতৰতো কৰিছোঁ। মানুহে কয় ঘৰৰ বাহিৰত বা কেঁচাতহে মানে ৱেইট বেছি হয়, কিন্তু সেইটো কথা নহয়। মই কৰি দেখুৱাই দিলোঁ চবৰ ওচৰতে। এখন ফ্ল'ৰ হয়, এইফালে বেৰ, এইফালে পকা আৰু সেইফালে ভিতৰ। অকল এই ফ্ৰণ্টৰ ছাইডৰ পৰাহে অকণমান পোহৰ চোহৰ আহে। মই ৱেইট কেনেকৈ কৰিছোঁ বুলি যদি সোধে, প্ৰথম কথাই হ'ল চাফ চিকুণ। ফলিয়া মই 8 বা 10 দিনৰ মূৰে মূৰে সম্পূৰ্ণ চেঞ্জ কৰি দিওঁ। যদি আপুনি ফলিয়া চেঞ্জ কৰি থাকে আৰু ৰেকিং ভালকৈ কৰি স্প্ৰে কৰি থাকে, তেতিয়া বেমাৰ আজাৰো নহয়। ঘৰৰ ভিতৰলৈ বা বাহিৰতে হওক যদিও কৰে, আপোনাৰ ঘৰৰ ভিতৰলৈ স্মেল নাহে, এইবোৰ দুৰ্গন্ধ নাহে আৰু মাখি এইবোৰ কোনো আপুনি ডিষ্টাৰ্ব নাপায়। গতিকে চাফ চিকুণ কৰি ৰাখিব সদায় ব্ৰইলাৰ ফাৰ্ম আৰু অকণমান সময় দিব লাগিব। ফলিয়া সদায় 8 বা 10 দিনৰ মূৰে মূৰে চেঞ্জ কৰি থাকিলে আপোনালোকে এটা ভাল ৰিজাল্ট পাব। আৰু ভাল ৰিজাল্ট পাবলৈ হ'লে ভাল ফিডো খুৱাব লাগিব। আপোনালোকে এটা কথা মনত ৰাখিব, অকল ভিটামিন খোৱালে ৱেইট বাঢ়িব বুলি কেতিয়াও নাভাবিব। ভিটামিনে সদায় ছাপ্লাই দিব, কিন্তু প্ৰপাৰ ফিড ব্ৰইলাৰখিনিয়ে পাব লাগিব। গতিকে আৰু এনেই যি টি কোম্পানী ফিড খুৱায়ো আপোনালোকে ভাল এটা ৰিজাল্ট কৰিব নোৱাৰে, মই গেৰাণ্টি দি ক'ব পাৰোঁ। আৰু আপোনালোকে যদি ভাল ফিড খুৱায়, মোৰ নিজৰ ফালৰ পৰা মই ৰিকমেণ্ড কৰোঁ গণ্ডেজ ফিড। বাকী আপোনালোকে যি খুৱায়, জাফাই খুৱায়, বেলেগ কিবা খুৱাব পাৰে, কিন্তু ভাল এটা ৰিজাল্ট পাবলৈ হ'লে মোৰ ৰিকমেণ্ড কৰোঁ মই গণ্ডেজ ফিডহে। আৰু মই কোনো ইয়াৰ প্ৰমোশ্যন কৰা নাই গণ্ডেজ ফিডৰ। এয়া চাওক, মোৰ ব্ৰইলাৰখিনি বৰ্তমান শুই আছে আৰু মই স্পেচ লাহে লাহে কমাই আনি আছোঁ। কেইটামান আছে, কাৰণ ৰাতি ঠাণ্ডা পায় সেইকাৰণে সিহঁতক একগোট কৰি ৰাখিছোঁ। আৰু তাৰ ভিতৰত ডাঙৰ যিকেইটা 4.5 কিলো ওপৰ কেইটা 6টা আছে 4.5 কিলো ওপৰ, সেইকেইটা মই তাত থৈছোঁ যাতে জানুৱাৰীখনে মই এক্সট্ৰাকৈ চেল কৰিব পাৰোঁ। সেইটো যাতে মই ৰেটটো অকণ বেছিকৈ পাওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ লগৰ বন্ধু বান্ধৱীকলৈও শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু যদি ভিডিঅ'টোত লাইক কৰা নাই তেন্তে লাইক কৰি, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ। আকৌ এটা নতুন ভিডিঅ'ত লগ